নমস্কাৰ মই মৌচুমী আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ যিহেতু ইমান গৰম পৰিছে এনেকুৱা গৰমত কচু থুৰ টেঙা দি বনোৱা আঞ্জাখন খাই বিৰাটেই টেষ্ট লাগে আৰু ভাবিছোঁ আজি আপোনালোকৰ ওচৰত সৰু মাছৰ সৈতে বনাম আজি কচু থুৰৰ এই ৰেচিপিটো যদি আপোনালোকে খাই চোৱা নাই এনেদৰে খাই চাব খাবলৈ বিৰাটেই সোৱাদ হয় আহকচোন তেতিয়াহ'লে মইনো কেনেকৈ কচু থুৰি ৰেচিপিটো বনাওঁ আৰম্ভ কৰোঁ ঘৰৰ বাৰীখনলৈকে আহিছোঁ কচু থুৰ ছিঙিবলৈ একে কোমলীয়া পাতটো ছিঙিছোঁ তেতিয়া খাবলৈ বেছি সোৱাদ হয় আৰু তেতিয়া নখজুৱাই বৰষুণ দিছিলে সেইবাবে ধুনীয়াকৈ কোমলীয়া পাতবোৰ ওলাই আছে আৰু মই ইয়াত ক'লা কচু বগা কচু দুইবিধ কচু মিক্স কৰি ছিঙিছোঁ বেছিকৈ ক'লা কচু ছিঙিছোঁ কাৰণ খাবলৈ বেছি টেষ্ট হয় ক'লা কচুৰ আৰু গৰমত খাব লাগে কচু বহুত পৰিমাণে ঠাণ্ডা হয় আৰু এনেকুৱা ঠাণ্ডা বস্তু গৰমত টেঙা দি বনাই খালে আমাৰ পেটৰ কাৰণে বহুতেই ভাল আৰু মোৰ কচু থুৰখিনি ছিঙাও হৈ গৈছে এতিয়া কচু তৰকাৰীত দিবলৈ বাকীখিনি বস্তু ছিঙি লওঁগৈ আৰু এয়া হৈছে মধুসোলেং ঘৰৰ বাৰীখনতে আছে মধুসোলেঙৰ আগ পাত কেইটামান মই ছিঙি লৈছোঁ আৰু মধুসোলেং টেঙা হয় সেইবাবে অকণমান কচু তৰকাৰীত ব্যৱহাৰ কৰিলে খাই বৰ ভাল লাগে বেছি নিছিঙো কাৰণ মই কচু তৰকাৰীখনত বিলাহীও ব্যৱহাৰ কৰিম সেয়েহে ইমানখিনিয়ে ছিঙিছোঁ আৰু এয়া হৈছে মচন্দৰী পাত কেইটামান ছিঙি লৈছোঁ মচন্দৰী পাতত বহুতো পৰিমাণে ঔষধি গুণ আছে আৰু পেটৰ সমস্যাৰ কাৰণে বহুতেই ভাল সেয়েহে আমি খাব লাগে আৰু এনেকৈ মিক্স কৰি কচু তৰকাৰীখনত দিলে খাবলৈ বেছি সোৱাদ হয় সেয়েহে দুটামান পাত ছিঙি লৈছোঁ আৰু এয়া হৈছে নৰসিংহৰ কোমলীয়া আগ কেইটামান ছিঙি লৈছোঁ আৰু মান ধনিয়া পাত কেইটামান ছিঙি লৈছোঁ একে শেষৰ সময়ত ব্যৱহাৰ কৰিম কাৰণ মান ধনিয়াৰ এটা ধুনীয়া সুগন্ধি আছে তেতিয়া আঞ্জাখন বৰ ধুনীয়া গোন্ধাই থাকে কচু থুৰখিনি ভালকৈ ধুই আনিলোঁ এতিয়া পানীখিনি যাবৰ বাবে অকণমান ৰাখি থৈছোঁ আৰু নৰসিংহৰ পাত মান ধনিয়াৰ পাত আৰু মধুসোলেং সেইখিনিও ভালকৈ ধুই আনিছোঁ আৰু আমাৰ কচু তৰকাৰীখনত প্ৰয়োজন হ'ব বিলাহী কেইটামান কাৰণ টেঙা লাগিব অকণমান সেয়েহে লৈছোঁ বিলাহী আৰু এয়া হৈছে আদা নহৰুৰ পেষ্ট আৰু লাগিব জালুক কেঁচা জলকীয়া আৰু অকণমান আদা নহৰু শেষৰ সময়ত দিবৰ বাবে ইয়াতে ৰাখি থৈছোঁ এতিয়া সকলোখিনি কুটি লৈছোঁ আৰু কচু থুৰৰ গুণাগুণৰ কথা জানেই আপোনালোকে তথাপিও কচু থুৰত বহুত পৰিমাণে আইৰণ থাকে আৰু ই বহুত পৰিপুষ্টিকৰ খাদ্য হয় সৰুতে মাহঁতে মচন্দৰী পাত খাবলৈ বৰ জোৰ কৰিছিল কিন্তু তেতিয়া খাবলৈ একেবাৰে ভাল পোৱা নাছিলোঁ এতিয়াহে মচন্দৰী পাতৰ উপকাৰিতাৰ কথা বুজিছোঁ আৰু বুজি পাই এনেধৰণৰ ৰেচিপিত ব্যৱহাৰ কৰিবলৈ লৈছোঁ আপোনালোকৰ মচন্দৰী পাতটো এনেধৰণৰ ৰেচিপিত ব্যৱহাৰ কৰি খাওক শৰীৰৰ বাবে বহুতেই উপকাৰী আৰু মচন্দৰী পাতৰ অকণমান গোন্ধটো ষ্ট্ৰং হয় সেয়েহে বহুতেই খাবলৈ ভাল নাপায় কিন্তু খাব লাগে আমাৰ পেটৰ কাৰণে বহুতেই উপযোগী হয় এইখিনি কাটি ল'লোঁ আৰু এতিয়া এইখিনি বইল কৰিম কুকাৰত কাটি ৰখা শাকখিনি মই এতিয়া কুকাৰটোত দি দিছোঁ আৰু কচু তৰকাৰীখিনিত মই দালি যোগ কৰিম কাৰণ দালি দিলে কচু তৰকাৰীখনৰ সোৱাদ বহুতেই দুগুণ হৈ যায় সেয়েহে আপোনালোকে এনেধৰণে কচু তৰকাৰী বনালে দালি দি খাবচোন খাবলৈ বিৰাটেই সোৱাদ লগা হয় আৰু মই ইয়াত 1 কাপ জোখাই দালি ব্যৱহাৰ কৰিছোঁ আৰু মই ইয়াত মচু আৰু মগু দুবিধ দালি মিক্স কৰি দিছোঁ আৰু দিছোঁ বিলাহী কাৰণ বিলাহী টেঙা অকণমান সৰহকৈ হ'লে খাই ভাল লাগে আৰু যিহেতু মই কচু থুৰ বেছিকৈ লৈছোঁ সেইকাৰণে বিলাহীৰ পৰিমাণটো অকণমান বেছি লৈছোঁ আপোনালোকে নিজৰ জোখ অনুযায়ী ল'ব আৰু ঘৰতে আছিল কণ বিলাহী দুটামানো দি দিছোঁ এতিয়া কম পৰিমাণে অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ আৰু ইয়াত জোখ অনুযায়ী পানী দিছোঁ আৰু এতিয়া এইখিনি কুকাৰত দি দিম দুটা হুইচেল মৰালৈকে কচুখিনি সিজি উঠালৈ মই মাছখিনি ফ্ৰাই কৰি লওঁ মই ইয়াত নিমখ আৰু হালধি দি সানি লৈছোঁ আৰু এতিয়া কেৰাহী এটাত তেল দি পেলাই এইখিনি ফ্ৰাই কৰি ল'ম এতিয়া তেলখিনি গৰম হওঁতে মই মেৰিনেট কৰি ৰখা মাছখিনি দি দিছোঁ এনেকৈ ভাজি ল'ম দুই পিনে ৰঙচুৱা হোৱালৈকে আৰু এনেকৈ মই সকলোখিনি মাছ ভাজি ল'ম এয়া মোৰ মাছ ভজাও হৈ গৈছে প্ৰায় আৰু এতিয়া কচুখিনিও সিজি উঠিল এতিয়া কচুখিনি তেল মাৰি লওঁ মাছ ভজা কেৰাহীটোতে মই তেল অকণমান এড কৰি দিছোঁ আৰু তেলখিনি গৰম হওঁতে মই পাঁচফোৰণ আৰু কেঁচা আদা নহৰুখিনি দি দিছোঁ আৰু কেঁচা আদা নহৰু গোন্ধটো যোৱালৈকে ভাজি ল'ম আৰু ইয়াত ব্যৱহাৰ কৰিম এচামুচ হালধি গুড়ি আৰু ব্যৱহাৰ কৰিম মছলাৰ ভিতৰত অকণমান জিৰা মছলা আৰু এতিয়া ভালকৈ এইখিনি তেল এৰালৈকে ভাজি ল'ম আৰু ইয়াৰ পাছত সিজাই ৰখা বিলাহীকেইটা দি দিম আৰু বিলাহীকেইটা মই হাতাখনেৰে ভাঙি দিছোঁ তেতিয়া তৰকাৰীখনত টেঙাটো বৰ ধুনীয়াকৈ উঠে
আৰু এইখিনি মই তেল এৰালৈকে ভাজি ল'ম। আৰু মই এতিয়া কচু আৰু দালিখিনি ধুনীয়াকৈ ঘুটনি মাৰি দিছোঁ যাতে সকলোখিনি মিক্স হৈ যায়। আৰু মছলাখিনিও ধুনীয়াকৈ তেল এৰিছে। এতিয়া মই কচুখিনি দি দিছোঁ। এতিয়া কচুখিনি ভালকৈ মিলাই দিছোঁ যাতে মছলাৰ সৈতে মিল খাই যায় সকলোবোৰ বস্তু। আৰু মই ইয়াত সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিছোঁ। অথনি বইল কৰোঁতে নিমখ দিছিলোঁ, যদিও কম হ'ল সেইবাবে এতিয়া আৰু অকণমান এড কৰি দিছোঁ। আৰু কচুখিনি ধুনীয়াকৈ উতলি আহোঁতে মই ভাজি ৰখা সৰু মাছখিনি দি দিছোঁ। আৰু মাছ দিয়াৰ পাছত মই এইখিনি 10 মিনিটমান মই উতলাই ৰাখিম। আৰু মই ইয়াত পানী এড কৰিছিলোঁ, সেইখিনি দেখুওৱা নহ'ল। আৰু এয়া চাওক 10 মিনিটমান হৈ গ'ল এইখিনি উতলি থকা। এইখিনি হৈ গৈছে, এতিয়া নমাই ল'ম। আৰু একে শেষত মান ধনিয়া পাত কেইটুকুৰ কাটি দি দিছোঁ। এয়া আজি আমাৰ কচুৰ তৰকাৰী ৰেডি হৈ গ'ল। আৰু মই বাতি এটাত আপোনালোকক উলিয়াই দেখাইছোঁ। এনেকৈ কচু টেঙাৰ লগত সৰু মাছ দি ৰন্ধা আঞ্জাখন খাবলৈ বিৰাটেই সোৱাদ হৈছিল আজি। কচুৰ তৰকাৰী সোৱাদৰ কথা কিনো ক'ম, সকলোৱে জানেই। ইমানেই সোৱাদ লগা এটা ৰেচিপি। যদি এনেকৈ ৰান্ধি খোৱা নাই, ৰান্ধি খাই চাব। আৰু মোৰ ভিডিঅ'টো চোৱা সকলো লোকে ধন্যবাদ জনাইছোঁ। আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।